Hello everyone. Just look at the view to south. আমি এতিয়া ইপৰ পৰা কেমৰুন হাইলেণ্ড গৈ আছো অন দা ৱে আৰু এতিয়া বাজিছে ৰাতিপুৱা আপোনাৰ 7টা বাজিছে আৰু এতিয়ালৈকে ভালকে পোহৰ হোৱাই নাই আমি লাষ্ট ব্লগত আপোনালোকে চোৱা ধৰণে আমি ইপত আমি ৰখিলো কেমৰুন হাইলেণ্ড অহা নাছিলো আমি মানে কি হ'ল প্ৰথম কথাটো দেৰি হৈ গৈছিলে আৰু ট্ৰাফিক বহুত হেতু কাৰণে আমি প্ল্যান কেনসেল কৰি আমি ইপ গুচি গৈছিলো আৰু তাত আমি ৰাতিটো ষ্টে কৰিলো আৰু এতিয়া আমি ৰাতিপুৱা কেনে 5টা বজাতে ইয়াৰ পৰা এৰাউণ্ড 100 কিলোমিটাৰ আৰু 2 ঘণ্টা লাগে সো আমি এতিয়া অন দা ৱে আছো জাস্ট পামগে আৰু 30 কিলোমিটাৰছ মান আছে কেমৰুন হাইলেণ্ড সো আপোনালোকে একবাৰ চাওক পুৰা ক্লাউডি ভিউ ক্লাউডি কিফালে দেখুৱা ইয়ে জান্নাত পুৰা foggy cloudy weather পাহাৰ জংঘল আৰু ঠাণ্ডা বহুত ঠাণ্ডা কেনেকুৱা লাগিছে তোমাৰ বহুত বেছি ভাল লাগিছে কাৰণ মালয়েছিয়ালৈ অহা পা না পাহাৰ দেখিব পাইছো না ক্লাউড দেখিব পাইছো আমাৰ এনেকুৱা লাগিছে এতিয়া মানে আমি মালয়েছিয়াত নাই আমি ক'ত আমি হিমাচল শিলং আমি তেনেকুৱা জেগাত আছো নিচিনা লাগিছে বহুত ধুনীয়া লাগিছে চেৰাপুঞ্জিত মানে এনেকুৱা জেগা আপুনি চেৰাপুঞ্জিত মই আগতে দেখিছোঁ মানে পুৰা ডাৱৰ চহৰ থকা তাৰপিছত আজি বহুত দিনৰ মূৰত আমি মানে এইটো ফিল কৰিছোঁ বহুত দিন নহয় বছৰে হ'ল বহুত ভাল লাগিছে আৰু দেখিছেনে আমাৰ একবাৰ বডি বিল্ডাৰ ঠাণ্ডা নাই কিন্তু মোৰ ঠাণ্ডা লাগিছে ঠাণ্ডা আছে এতিয়া ইমান নাই 15 ডিগ্ৰী মান আছে নেকি আছে ঠাণ্ডা আছে ঠাণ্ডা লাগিছে আৰু মোৰ দাঁতটো কঁপিছে ন সো আমি গৈ আছো এতিয়া আৰু হাফ এন আৱাৰ মান লাগিব তাৰপিছত আৰু এটা কথা কওঁ লাষ্ট ব্লগটো আমাৰ এণ্ড কৰা একাৰণে নহ'লে যে ইমান ৰাতি হৈ গ'ল ইমান টায়াৰ্ড হ'লো সেইকাৰণে মানে ভাবিলো একেবাৰে ৰাতিপুৱা ষ্টাৰ্ট কৰিম আৰু কিনো আৰু শেষ কৰিম ন সেইকাৰণে তেনেহ'লে আপোনালোকে আমাৰ লগত থাকক ক'তো নাযাব লেটছ গো আমি এক্সপ্ল'ৰ কৰিবলৈ আছে কেমৰুন হাইলেণ্ড আৰু ষ্ট্ৰবেৰী খাব আছে ন লেটছ গো দেন আমি এতিয়া আহিছোঁ ইয়াতে কেমৰুন হাইলেণ্ডত আছে এখন টি গাৰ্ডেন BOH বুলি এটা ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডৰ এখন গোটেইখন মানে প্ৰপাৰ্টি হয় এটা টি গাৰ্ডেন হয় চ' আপুনি দেখিছে পিছফালে চব গ্ৰীণ এইবিলাক চব গ্ৰীণ যিমান আছে চব এইবিলাক চাহৰ গছ ই মানে মালয়েছিয়া মানে ওৱান অফ দ্য টপ ব্ৰেণ্ড হয় আৰু চাহৰ আৰু মানে বৃহত্তৰ ডাঙৰ দেখিবলৈ মানে গোটেই ৱেডাৰটো আৰু বাকী গোটেই বস্তুখিনি মানে চব পুৰা জেগাটো পুৰা অসমৰ নিচিনা আজি ৱেডাৰটো মানে পুৰা অলপ ক্লাউডি অসমৰ বৰষুণ দিয়া নিচিনা পুৰা অসমত আহি যোৱা নিচিনা ফিল হৈ আছে আমাৰ সেইটো কাৰণে খুব ভাল লাগিছে আৰু ইয়াতে মানে সিহঁতৰ ডাঙৰ ৰেষ্টুৰেণ্ট এখনো আছে তাতে মানে সিহঁতৰ নিজৰ ব্ৰেণ্ডৰ চাহ বিকে আৰু লগতে বেলেগ বেকাৰী চেকাৰী তাতে চাহ খাওঁ আমি ইয়াৰ পৰা যাম তাৰপিছত घर बागीचारे सुवारी झुमुतु नाची करो धेमाली এখন টি শ্বপ হয় ইহঁতৰ বহৰে BOHৰ তাৰপিছত এতিয়া বহুত বেলেগ ধৰণৰ টি পায় এতিয়া কিনো চাহপাত পায় চাওঁ আহক আৰু মই এটা লৈও যাওঁ ঘৰলৈ দেখুৱাই দিয়া আকৌ বিভিন্ন ধৰণৰ তুমি নিজে দেখুৱা এইবোৰ চাহ এইবোৰ এইটো হেৰি লিখা আছে ন কেমেৰুনিয়ান গ'ল্ড ব্লেণ্ড এইবোৰ ৰুটি চোৱা এইবোৰ কেনেকুৱা ধৰণৰ
ল'লোঁ জিঞ্জাৰ ফ্লেভাৰ্ড হয় আৰু মই এনেও আদা দিয়া চাহ খাই বিৰাট ভাল পাওঁ এইটো লাল চাহ আদা দিয়া আছে টি বেগ আছে ধুনীয়াকৈ চাহত তিয়াই তিয়াই ৰাতিপুৱা খাম আৰু একাপ একাপ 1900 এইটো এটা চাহ বনোৱা মেচিন হয় হেৰি হয় কিবা ফ্লেভাৰ বনোৱা মেচিন চাহ বনোৱা মেচিন হা চাহ বনোৱা মেচিন হয় আৰু চাহ বনোৱা মেচিন হয় আৰু এইটো মেচিন কেতিয়াৰ জানে 90s এই মেচিনটো 90sৰে হয় বহুত পুৰণা এফালে চাহটা বঢ়াই থাকে হেণ্ড ৰোলিং হয় হেণ্ড ৰোলিং হাতৰ মেচিন হয় আৰু কলমবোৰ হয় কলমবোৰত বনোৱা এইটো ফেক্টৰী হয় ইয়াৰ চাহ বনোৱা ফেক্টৰী ইয়ালৈ এতিয়া এণ্ট্ৰি নাই যিহেতু আৰু অসমত বাৰু বহুত দেখিছোঁ তেনেকুৱা মই সোণাৰীটো দেখিছোঁ বা ক'ৰবাত দেখিছোঁ কিন্তু ইয়াৰনো কেনেকুৱা চাবলৈ বৰ ইচ্ছা আছিল আপোনালোককো দেখাবলৈ ইচ্ছা আছিল কিন্তু ইয়াত সোমাবলৈ নিদিয়ে নিদিয়ে আৰু ডাঙৰ ইমান কিন্তু ফেক্টৰীটোত কাম চলি আছে এতিয়া চলি আছে কাম পূৰা চলি আছে আমিও কামত ধৰোঁগৈ আৰু বেলেগলৈ যাওঁ ব'লক এইখন হৈছে লেভেণ্ডাৰ গাৰ্ডেন এতিয়া কোনে কোনে লেভেণ্ডাৰ হওক বা যি ফুলেই ভাল পাওক মোক কমেণ্ট ছেকশ্যনত ক'ব দেই মই চাম আকৌ মই কিন্তু বহুত ভাল পাওঁ আৰু মোৰ মাৰ কাৰণে মা স্পেচিয়েলি চাবা দেই ফুলবোৰ লেভেণ্ডাৰ তোমালৈ লৈ যাম বাৰু গ'লে চাচুমাৰ কাৰণেও লৈ যাম এয়া আমি চাওঁ আহক লেভেণ্ডাৰ বহুত লেভেণ্ডাৰ আছে ব'লক চাওঁ Mr. Lavender, Mrs. Lavender, and the kids, 4 kids. Baby lavenders. Baby lavenders. এয়া ফুল দেখিছে নহয় ইয়াৰ কি এটা স্পেচিয়েলিটি ইয়াৰ পৰা আপুনি নিজে এপাহ এপাহ ফুল ছিঙি পেলাই নিব পাৰে আপোনাক দি দিব এটা কিবা বাকচ এটা ছিঙি নিব পাৰে আপোনাৰ নিজৰ চইচত আৰু এপাহ ফুলত 2 RMকে মানে কিমান 35 rupees এপাহ ফুলত আপুনি যিমান মন যায় সিমান লৈ যাব পাৰে ছিঙি ওপৰত ষ্ট্ৰবেৰী পিক কৰিব পাৰিম নিজে আপুনি ষ্ট্ৰবেৰী উঠাইহে ফুলৰ নিচিনাকৈ দাম হ'ব চাওঁ আহক কিমান পাম আমাৰ বেডলাক ৰঙা ষ্ট্ৰবেৰী যিমান আছে মানে পকা চব শেষ হৈ গ'ল কিন্তু কেঁচাকেইটা দেখুৱাইছোঁ দেখাই দিয়া এইকেইটা ল'লোঁ পিক কৰিবলৈতো নাপালোঁ শেষ হৈ গ'ল সেই পিক কৰি থোৱাই সিহঁতৰ পৰা ল'লোঁ এয়া আৰু ল'ম ইয়াৰ পৰা মাত্ৰ এয়াই ল'লোঁ মানে আৰু বেলেগৰ পৰা ল'ম এতিয়া আমি ক'লৈ আহিছোঁ জানে
মৌ-মাখিৰ পাৰ্কলৈ আহিছোঁ, মৌ-মাখি গাৰ্ডেন। আৰু মই জানো মই যিটো বস্তু দেখাম আপোনালোকৰ লোমৰ পানী পৰি যাব, মোৰতো পৰি আছে। কিন্তু বিখিনি আগতে প্ৰথমতে চাই লওঁ আহক। বক্সবোৰত চবতে মৌচাক আছে, মৌ-মাখি আছে, চব মৌ-মাখি বাকচ হয় এইবোৰ, চব মৌ-মাখি বাঁহ চবফালে। এইকেইটা ওচৰত আছে, বাইনা এইকেইটা ওচৰলৈ আহা, এইকেইটা ওচৰতে আছে। চবতকৈ ডাঙৰ কথা, এইজনী ৰাণী মাখি হয়, ৰাণী মৌ, এইজনী ৰাণী মৌ। আমি ইমান লাকি, ৰাণী মৌ যদি ওপৰতে দেখিলোঁ। এইজনী ক'লাজনী হয় ৰাণী মৌ হয়, তাই চবতকৈ ডাঙৰ আনকমন ন। মা কামুৰিব নি? ৰাণী মৌ তাই। মাই গড, হয়তো কিমান ডাঙৰ, চবফালে অকল মৌ মৌ মৌ। বহুত ডাঙৰ মানে বহুত ডাঙৰ নহয়, কিন্তু মইতো আজিলৈকে দেখা নাই বাৰু ইমান ডাঙৰ মোৰ বাগিচা, মই আজিলৈকে দেখা নাই। বহুত বেছি আছে মানে, আৰু যিমানকেইখন দোকান ওপৰত দেখি আহিছোঁ মানে মৌৱে ভৰ্তি হৈ আছে, মৌ আৰু মৌ চাগে ভৰ্তি হৈ আছে। আপোনালোকক লোভ লগাম মই এতিয়া অলপ পাছত। এইকেইটা হানি উইথ, ইয়াতে মৌচাক সোমাই আছে, এই দুটা মৌচাক সোমাই আছে, আৰু তিনিটা। এইটো হৈছে জেম, ষ্ট্ৰবেৰী জেম, আৰু এইটো দেখিতো চবৰে লোভ লাগিবই, মৌচাক হৈ গ'ল। য়াম এণ্ড টেষ্টি। এইটো হৈছে হানি ষ্টিক। থেংক ইউ, দি দিয়া। কেমৰুন হাইলেণ্ডৰ পৰা ওলালোঁ, বহুতখিনি জেগা যাবলৈ থাকি গ'ল, কাৰণ আজি মানে ইমানেই ট্ৰেফিক জাম মানে আপুনি বিশ্বাস নকৰিব। আমি মানে দিনটো গাড়ীতে আছোঁ বুলি ক'লেও বিশ্বাস মানে বেয়া নহ'ব। গাড়ীতে ঘূৰি ফুৰিলোঁ, ইডোখৰ পৰা সিডোখৰলৈ যাবলৈও আমাৰ এটা জেগাৰ পৰা এটা জেগালৈ যাবলৈ আমাৰ 1-1.5 ঘণ্টা লাগিছে, মানে ইমানেই ভিৰ। আপোনালোকক দেখাইছোঁ ৰ'ব। গোটেই ৰাস্তা মানে আমি এনেকেই আহি আছোঁ, মানে ইফালে গৈছোঁ তেনেকেই গৈছোঁ, ইফালে গৈছোঁ তেনেকেই গৈছোঁ, মানে বহুত জেগা থাকি গ'ল মানে যাবলৈ। সেইকাৰণে আকৌ নেক্সট কেতিয়াবা প্লেনিং কৰিম, উইকেণ্ডত নাহোঁ। মোৰ গ'লেও উইকেণ্ডত নাহোঁ, ছেটাৰডে ছানডে নাহোঁ। ছেটাৰডে ছানডেত বহুত বেছি ভিৰ হয়, আৰু তাতে কাইলৈ কুৱালালামপুৰৰ মালয়েছিয়া ইণ্ডিপেণ্ডেঞ্চ ডে হয়। সেইকাৰণে 3 দিন যিহেতু বন্ধ পাই গৈছে উইকেণ্ড, সেইকাৰণে পূৰা মানুহ ভৰ্তি, একেবাৰে ইয়ালৈকে আহিছে যেন পাইছোঁ আৰু নাজানো আৰু ইমান ভিৰ। সেইকাৰণে আকৌ কেতিয়াবা নেক্সট আহিম, আৰু আমাৰ বহুত কিবাকিবি থাকি গ'ল। সেইকাৰণে নেক্সট কেতিয়াবা আহিম আকৌ ভালকৈ আপোনালোকক, আৰু যি বস্তু নাচালোঁ আমিও চাম, আপোনালোককো দেখাম। এতিয়া বহুত ঠাণ্ডা হৈ গ'ল ইয়াত, মানে লাহে লাহে গোটেই ক্লাউডি হৈ গৈছে, এডোখৰ পৰা এডোখৰলৈ নেদেখা হৈছে, গোটেই ক্লাউড নামি আহিছে। এতিয়ালৈ চাবলৈ আৰু বেছি ভাল হৈছে, সিফালে পূৰা ক্লাউড হৈ আছে, ইফালে মানে বেছি ক্লাউড। ফগ ক্লাউড একো গম পোৱা নাই, ঠাণ্ডা বহুত লাগিছে। এতিয়া কিবা এটা খাই পেলাই যাওঁ আৰু ওচৰৰ, কাৰণ আৰু অলপ দেৰি পাছত মানে আৰু বেছি ফগ হৈ যাব, আৰু ক্লাউড নামি যাব। আমি মানে যাবলৈ বহুত দিগদাৰ হৈ যাব, ট্ৰেভেল কৰিবলৈ। কিন্তু যাবই লাগিব, সেইকাৰণে আমি খাই মেলি আমি যাওঁ। আৰু আমি আচলতে আজি ভাবিছিলোঁ যে কিবা লোকেল ফুড খাম বুলি, কিন্তু আমাৰ লগত যিজন আহিছে তেখেত হৈছে ভেজ, আৰু ক'তো বেলেগ খাব নোৱাৰি, ভেজ ৰেষ্টুৰেণ্ট বিচাৰি আমি উপায় নাই, মানে একেবাৰে ভেজ সিং চাপাতি বুলি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত বিচাৰি পালোহি। আৰু এটা কথা, আপোনালোকে ভাবিছে চাগে চচমা, আজি একেবাৰে গোটেই দেখোন ব্লগবোৰত চচমা। উপায় নাই, চচমা আগৰ পৰাই আছিলে, কিন্তু চকুটো এতিয়া বেছি বেয়া হৈছে, মানে চকু উইদাউট চচমা অকণমান দিগদাৰ হৈছোঁ। এতিয়া খানা পিনা খাই হৈ গ'ল, দেখুৱাব নোৱাৰিলোঁ এটা কাৰণে। হোটেলখন একদম মানে কিবা আমাৰ ভাল নালাগিলে ন, আৰু ভালটো নালাগিলে মানে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি এখন পালোঁগৈ। পাই পেলাই যিটো খালোঁ, এই দুদিনত আমি যিমান পইচা খোৱা নাই সিমান সেই একেখনতে ল'লে, একেবাৰে ইণ্ডিয়ান পাই লুটি একেবাৰে শেষ।
সেইকাৰণে আৰু ইমান খাবলৈ ইমান বেয়া বনাইছে ইমান বেয়া বনাইছে মটন অৰ্ডাৰ কৰিছিলোঁ মটন এনেকুৱা বেয়া মটন বনাইছে ইমান বেয়া চব্জি নিসিজিলে মিক্স ভেজ দিছিলোঁ নিসিজিলে জানেই নহয় আৰু লগত টেকেট অহাৰ কাৰণে আমাৰ ইণ্ডিয়ান ৰেষ্টুৰেণ্টত খাব লগা হৈছে মানে কি আমিতো নন ভেজিটেৰিয়ান আমি য'তে ত'তে খাব পাৰোঁ ইয়াৰ লোকেল বোৰটো আমি খাব পাৰোঁ কিন্তু তেখেতে নোৱাৰে যে খাবলৈ দিগদাৰ হ'ল আৰু সেইকাৰণে অকণমান বাকী একচুৱেলি আজি আমাৰ সকলোবিলাক মানে চব জেগা ফুৰা নহ'ল কভাৰ কৰিব নোৱাৰিলোঁ এদিনত আৰু কিমান ট্ৰেফিক জাম হয় আজি ইয়াতে বহুত ট্ৰেফিক জাম একচুৱেলি উইকেণ্ড থকাৰ কাৰণে মানুহ বহুতখিনি ইয়াতে ভিৰ আছিলে আজি সেইটো কাৰণে মানে আমি চব গোটেই মানে কেমৰুন হাইলেণ্ড যিখন টাউন তাতে এনেকুৱা আপোনাৰ ট্ৰেফিক জাম ইমানেই হৈছে যে আমি ইটো স্পটৰ পৰা ইটো স্পট যাবৰ কাৰণে এৰাউণ্ড 1-2 ঘণ্টা জামত ফচি মানে ধৰি লওক 5 কিলোমিটাৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চ যাবৰ কাৰণে 2 ঘণ্টা ট্ৰেফিকত 10 মিনিটৰ ৰাস্তা এটা আমি 2 ঘণ্টা লাগিছে আপোনালোকে ভাবক আৰু লাষ্টত এয়া থাকিলে ন মোৰ ষ্ট্ৰবেৰী আনিছোঁ কিনি শেষেই হোৱা নাই আকৌ কিনি লৈছোঁ ষ্ট্ৰবেৰী দেখাই দিয়া আকৌ এইকেইটা ষ্ট্ৰবেৰী এটা এনে দেখাওঁ এইকেইটা ষ্ট্ৰবেৰী অকণমান সৰু এইকেইটা ষ্ট্ৰবেৰী সৰু সেই আমাৰ ডাঙৰ ষ্ট্ৰবেৰীটো নহয় এইকেইটা সৰু আৰু মানে লৈ চাওঁ বহুতখিনি আছে কাৰণ আহিছোঁ যেতিয়া আকৌ তাততো ইয়াৰ পৰাই বাৰু হেৰিলৈকে যায় কিন্তু ইয়াতে সস্তাতে পায় আৰু ইয়াৰ টেষ্টটো মানে বেলেগ তালে যোৱালে আৰু ইয়াতে ষ্ট্ৰবেৰী আপোনাৰ আধা কেজি আমি আধা কেজি লৈছোঁ ইণ্ডিয়ান ৰুপিজ মতে 400 মান টকা পৰিছে 400 মান টকাৰ আধা কেজি ষ্ট্ৰবেৰী পাই গৈছোঁ কিন্তু ইণ্ডিয়াত নাপায় ইমান কম দামত বাকী ঠিক আজি মানে কি হ'ল ব্লগটোতো চব বস্তু দেখাব নোৱাৰিলোঁ কিন্তু এটা কথা বহুত বেয়া লাগিছে আমি এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ একচুৱেলি আমি এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ ছাৰপ্ৰাইজটো কৈয়ে দিছোঁ বাৰু আমি মানে এখন কৈছিলোঁ আগতে যে আমি এখন ড্ৰোন কিনিম বুলি আমি ড্ৰোন কিনিলোঁ আৰু কেমৰুন হাইলেণ্ড অহাৰ এটাই ৰিজন আছিলে যে আমি ইয়াত ড্ৰোন উৰাম কিন্তু বৰষুণ দিলে ড্ৰোন উৰাব নোৱাৰিলোঁ আজি গোটেই মানে দেখিছে চাগে লাহে মানে বৰষুণ দি আছিলে ৱেডাৰটো সেইটো কাৰণে ফাৰ্ষ্ট টাইম উৰাম যেতিয়া আমি কনফিডেণ্ট নাছিলোঁ ইমান সেইটো কাৰণে ড্ৰোন উৰোৱা নহ'ল ভয় লাগিলে আৰু চ' আমি নেক্সট ব্লগবিলাকত ট্ৰাই কৰিম আৰু কিন্তু আমাৰ আজি চব মানে ইয়াতে সকলোবিলাক স্পট কভাৰ কৰা নহ'ল চ' আকৌ এদিন আহিম আমি কেমৰুন হাইলেণ্ড তেতিয়া বাকী যিবিলাক বস্তু আমি দেখাব নোৱাৰিলোঁ আমি সেইবিলাক বস্তু দেখাম আমি দুইটা একেলগ তেনেহ'লে আমাৰ দুইটা চাইড পৰা বাই আমি ঠাণ্ডাটো এনজয় কৰা লাহে ঘৰলৈ গৈ থাকোঁ আৰু দেই আমাক উইচ কৰিব আমি যাতে ভালে কুশলে ঘৰ পাওঁগৈ আপোনালোকৰ আশীৰ্বাদত কৃষ্ণ আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব বহুদিনৰ মূৰত কৈছোঁ যিহেতু কিমান দিন মানে গেপ পৰি গ'ল ন আমাৰ চেনেলটো বেচেৰাটো বেয়াও লাগে বেচেৰাটো আগৰ নিচিনাকৈ মানে কি হয় আগৰ নিচিনাকৈ পটককৈ আজিকালি নটিফিকেশ্যনত নোলোৱাও হ'ল সেইকাৰণে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যদিহে ভিডিঅ'বোৰ ভাল লাগে ভাল নালাগিলে নকৰিব বাৰু একো নাই বাই বাই